নমস্কাৰ সকলোলৈ। আজি আমি বিহালী বনাঞ্চললৈ আহিলোঁ। এতিয়া অভয়াৰণ্য হিচাপে যিহেতু আমাৰ হৈ গৈছে ঘোষণা, তো এই ক্ষেত্ৰত আমি এই ছিজনত আমি কিছু প্ৰকৃতিৰ প্ৰতি কিছুমান পদক্ষেপ লৈ আছোঁ। প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বা প্ৰকৃতিৰ বাবে কিছুমান অৱদান, মানুহৰ পৰা কিছুমান অৱদান দিবৰ কাৰণে আজি কেইটামান গুটি লৈ আহিছোঁ। প্ৰায় 50টা কঁঠালৰ গুটি আৰু 50টামান আম গছৰ গুটি আৰু নৰা বগৰী বুলি কয়, আৰু কিছুমান আমাৰ ভাষাত আমি আহোম বগৰী বুলি কওঁ, তাৰো কিছুমান গুটি লৈ আহিছোঁ। আৰু এই গুটিবোৰ আমি এই অভয়াৰণ্যত সিঁচি দিম। এই গুটি সিঁচি আমি ইয়াত যিহেতু আমাৰ ফল মূলৰ গছ প্ৰায় কম ইয়াত অভয়াৰণ্যখনত, তো সেইকাৰণে আমি অলপ সিঁচি পেলাই অলপ আমাৰ লগত NGOৰ ফালৰ পৰা ত্ৰিদীপ দাস আছে আৰু ফৰেষ্ট বিভাগৰ এখেত আহিছে। তোমাৰ নাম কি আছিলে? বাবলু নেওগ। বাবলু নেওগ আহিছে। আমি গৈ আছোঁ, আমি ফৰেষ্টৰ যোনটো ভিতৰলৈ অঞ্চললৈ গৈ আছোঁ আমি। এয়া আমি কিছুমান নৰা বগৰীৰ গুটি লৈ আহিছোঁ। এয়া আমাৰ আম গুটি আৰু কঁঠালৰ গুটি। এয়া কঁঠালৰ গুটি, আম গুটি আছে। আম গুটি কিছুদিন আগৰ পৰা ইয়াত যিহেতু ৰাখি থৈছিলোঁ, মই জমা কৰি ৰাখিছিলোঁ, সেইবাবে ক'লা পৰি গৈছে। আৰু ইফালে কঁঠালৰ গুটি লৈ আহিছোঁ। তো এই গুটিবোৰে আমি ইয়াত সিঁচিম, যিহেতু আমাৰ ইয়াত ফল মূলৰ গছ কম এই বিহালী অভয়াৰণ্যত। তো সেইবাবে আমি এই ফল মূলৰ গুটিবোৰ সিঁচি আমি এইটোৱে জনসাধাৰণক জনাব বিচাৰোঁ যে আপোনালোকেও এনেকৈ আহি পিনে অলপ সিঁচি দিয়ক। যিহেতু আমি কেইজনমানে কৰি এইটো যিহেতু আমি ভাল ফল পাব নোৱাৰিম আৰু দেৰি লাগিব এইটো ফল পাবলৈ, কিন্তু আপোনালোকে সকলোৱে মিলি এইটো কৰিলে সোনকালে এইটো হ'ব। সেইবাবে আমি এই ভিডিঅ'সমূহ বনাইছোঁ। ঠিক আছে, আমাৰ যি বিহালী অভয়াৰণ্য ইয়াৰ মাজলৈ গৈ আছোঁ আমি। ইয়াত যিহেতু গছ গুটি সিঁচিবলৈ আহিছোঁ, আমি বিশেষকৈ ভিতৰলৈ নাযাওঁ, যিহেতু এতিয়া জীৱ জন্তু ইয়াত আছে। যিহেতু কাজিৰঙা ইফালে পানী বাঢ়ি গৈছে, হয়তো জীৱ জন্তুবিলাক এইফালে আহিছে। তো সেইবাবে আমি ইয়াৰ বাহিৰে কিনাৰে গুটিবোৰ সিঁচিম। ঠিক আছে, দি দিলে অলপ ওপৰলৈ দিবা। অঁ, এজোপা দুজোপা হ'লেই হ'ল বছৰত। যিহেতু এইবোৰ শিপা ওলাই আছে, ইয়াত অলপ শিপা আহিছে, গুটিবিলাক এই শিপা অলপ আহিছে। এতিয়া ইয়াতো শুকাবলৈ সুবিধা হ'ব, এইটো শুকাবলৈ সুবিধা হ'ব। বৰষুণ দিছে দেই। হয়, আমি এই গুটি সিঁচাৰ জৰিয়তে আমি এটা এই ৰাইজৰ কাৰণে এটা বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকেও এনেদৰে আপোনালোকৰ খোৱা ফল মূলৰ গুটিবোৰ এই অভয়াৰণ্যসমূহত এইদৰে সিঁচি দিয়ক। যিহেতু আমাৰ যোনটো অভয়াৰণ্যসমূহত ফল মূলৰ গছ বিশেষকৈ কম পোৱা যায়, আৰু সেইবাবে আমি এই ফল মূলৰ গুটিসমূহ যদি ইয়াত সিঁচি দিয়া হয়, তেতিয়া সুবিধা হ'ব জীৱ জন্তুৰ বাবে, যে তেখেতসকলৰ খাদ্যবিলাক পাব। তেতিয়া জনাঞ্চলত গৈ তেখেতসকলে এই জন্তুবিলাকে গৈ পিনে আপত্তি নকৰিব। তো এই বিহালীৰ অঞ্চলৰ যি লোকসকল আছে, তেখেতসকললৈ অনুৰোধ যে তেখেতসকলে এই ফল মূলৰ গুটিসমূহ তেখেতসকলে হয়তো সিঁচিবলৈ সুবিধা নাপাব পাৰে, বা তেখেতসকলে ইয়ালৈ আহিবলৈ অসুবিধা হ'ব পাৰে। তেখেতসকলে এই গোটাই ৰাখি দিলে, আমাক যোগাযোগ কৰিলে আমি এই তেখেতসকলৰ গুটিসমূহ আমি ইয়াত এইদৰে সিঁচিবলৈ সুবিধা হ'ব।